বাইদেউ আপুনি আপোনাৰ মাৰ নামত যে এখন কিতাপ উন্মোচন কৰিলে, কিয় কৰিলে? এইটোৱে অৰ্থ যে কিতাপ হৈছে জ্ঞানৰ ভঁৰাল। মানুহে জ্ঞান পাব লাগিলে একমাত্ৰ কিতাপেই উত্তম উপায় অধ্যয়ন। গতিকে কিতাপ এখন আছে মানে মানুহজন আছে, এনেকুৱা। মানুহজনৰ স্মৃতি যদি ৰাখিব খোজোঁ তেখেতৰ কিতাপ জীয়াই ৰাখিলেই হয়। মানুহ কায়িকভাৱে কোনো দীৰ্ঘদিন জীয়াই নাথাকে, কম সময়লৈ পৃথিৱীলৈ অহা হয়, কিন্তু তেওঁৰ কৰ্মৰাজিৰ মাজেৰে মানুহজনক পাব পাৰি। ঠিক তেনেকৈ ময়ো ভাবিলোঁ যে মোৰ মা কেনে চৰিত্ৰৰ আছিল বা কেনে কথন ভংগীৰ আছিল বা কেনেকুৱা বিচাৰ বুদ্ধিৰ আছিল বা তেখেতৰ কিখিনি আধ্যাত্মিক জ্ঞান আছিল, এইবিলাক কথা যদি সংৰক্ষণ কৰা হয় নিশ্চয় মাৰ স্মৃতিটো জীয়াই থাকিব তাৰ মাজেৰে। সেইকাৰণে তেখেতৰ এই নামৰাজিখিনিক মই কিতাপ আকাৰে মানে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিলোঁ। সেইটোৱে উদ্দেশ্য। আপোনাৰ বাইদেউ কিতাপখন এবাৰ দেখুৱাব পাৰিবনে? নিশ্চয় আছে, এইখনে মোৰ মাৰ কিতাপ। মায়ে মানে গোটেই নাম পদখিনি তেখেতে হেৰি কৰিছিলে, যুগুত কৰিছিলে। সেইখিনিকেই মই এখন কিতাপ আকাৰে এনেকৈ তেখেতে হয়তো এনেকৈ এটা সুসজ্জিতভাৱে কৰা নাছিলে বা তেখেতৰ ইমানখিনি অভিজ্ঞতাও নাছিলে, কিন্তু পিছত মই যেতিয়া এইটো এটা মানে আঁচনি ল'লোঁ যে কিতাপ এখনেই হয় মায়ে লিখি থৈ যোৱা নামখিনি, তেতিয়া মই এনেকৈ মানে এটা সুন্দৰকৈ পৰিপাটিকৈ হেৰি কৰি ল'লোঁ আৰু এনেকুৱা বুলি ভাবিলোঁ। কিতাপখনৰ নাম কি দিছে? নাম দিলোঁ নামৰত্ন, যিহেতু নামপদৰেই কিতাপ, শাস্ত্ৰীয় নামপদৰ কিতাপ, গতিকে মই নামৰত্ন নাম ৰাখিলোঁ। এইখন কিতাপ বাইদেউ এনে বজাৰত পোৱা যাবনে না আপোনাৰ পৰা? বজাৰত এতিয়ালৈ মই হেৰি কৰা নাই, বজাৰত খুলি দিয়া নাই বাৰু। মই ব্যক্তিগতভাৱে যিখিনি কৰিছোঁ, মই মাৰ স্মৃতি ৰক্ষা কৰি মানুহৰ মাজত বিতৰণ কৰিম বুলিয়ে ভাবিছিলোঁ। 300 কপি মই বনাইছিলোঁ, সেইখিনি মই এনেকৈ ভগাই আছোঁ, য'ত যেন মোৰ শিক্ষক বন্ধুসকলৰ মাজতো মই তেনেকৈ বিতৰণ কৰিলোঁ আজি। আৰু তেনেকৈ মোৰ হিতাকাংক্ষীখিনিৰ মাজত, আত্মীয় স্বজনৰ মাজত, এইখিনিৰ মাজত মই বিতৰণ কৰিয়ে আছোঁ এতিয়া। হয়তো পিছত সংস্কৰণ কৰিলে, ছেকেণ্ড সংস্কৰণ যদি হয় তেতিয়ালৈকে বজাৰত উপলব্ধ হ'ব, এতিয়ালৈ মই ভবা নাই। আৰু এই কিতাপখনত এনে আপুনি সাধাৰণতে মাৰ কোনবিলাক কথা এনে বিৱৰণ কৰিছে বা কেনেকুৱা ধৰণৰ এটা মেছেজ এটা আপুনি সমাজক দিব বিচাৰিছে? মেছেজ মানে মোৰ মা আচলতে মই ক'ব খোজোঁ যে নাৰী সমাজৰ কাৰণে এটা আদৰ্শনীয় মহিলা আছিলে। কাৰণ মোৰ দেউতা, আমাৰ জন্মৰ পিছে পিছে মৃত্যু হৈছে। মোৰ জন্মৰ 1.5 বছৰ পিছতে দেউতা ঢুকাইছে। আমি 5জনকৈ ভাই ভনী, আৰু মোৰ যিজন সৰু ভাইটি তেওঁৰ জন্ম নহওঁতেই মোৰ দেউতা ঢুকাইছে। গতিকে মা যে কিমান সাহসেৰে বৈধব্য যন্ত্ৰণা মূৰত লৈ পুনৰাই সন্তান এটিৰ জন্ম দি কিমান ধৈৰ্য সহ্য সহকাৰে তেখেতে আমাক ডাঙৰ দীঘল কৰিছে, তাৰ উপৰিও তেখেত কিন্তু নিজে ইমানখিনি শিক্ষিত নাছিল আৰু তেখেতৰ আনুষ্ঠানিক শিক্ষা সিমান এটা নাছিলে, কিন্তু আনুষ্ঠানিক শিক্ষা নাথাকিলেও ভাবোঁ মা জ্ঞানী আছিল, যাৰ কাৰণে তেওঁ শিক্ষাৰ মূল বুজিছিল। কমচে কম তেখেতৰ সময়ত বাল্য বিবাহ আছিলে, গতিকে বাল্য বিবাহ থকাৰ কাৰণে শৈশৱতে বিয়া হৈছে তেখেতে, গতিকে পঢ়াৰ সুযোগ নাপালে। কিন্তু তেখেতৰ চাগে অন্তৰত আছিলে পঢ়াৰ প্ৰতি যিটো ধাউতি হেঁপাহ, সেইটো তেওঁৰ আছিল। সেইখিনিকে লৈ তেওঁ আমাক খুব কষ্ট কৰি আমাক পঢ়ুৱাইছিল। পঢ়াৰ ক্ষেত্ৰত সদায় তেখেতে আমাক প্ৰেৰণা দিছিল, পঢ়িবই লাগিব। আমিও বহুত কষ্ট পাইছিলোঁ শৈশৱত, আৰ্থিক সমস্যা বহুত পাইছিলোঁ, কিন্তু মৰমৰ কম হোৱা নাছিল। মায়ে আমাক, মা দেউতা দুয়োটাৰে মৰম দি আমাক ডাঙৰ কৰিছে। আৰ্থিক সমস্যা বহুত পাইছোঁ, আমি ভাতেই খাব পোৱা নাছিলোঁ শৈশৱত, বাকীটো আৰু বেলেগ কথাই, মানে ভাতখিনিৰে আমাৰ নাটনি হৈছিল সেই সময়ত। তথাপি কিন্তু মায়ে পঢ়াৰ চেষ্টাটো চলাইছিল, নিজে তাঁতত বৈ আমাক তেখেতে তাৰে ইউনিফৰ্ম চিলাই, তেনেকৈ এগছ চাকি জ্বলাই আমি 5টা ভাই ভনী চটি পাৰি বহি পঢ়োঁ নিশা, আৰু অলপ দূৰত মায়ে শাল বহি থাকে ৰাতি 12 বজালৈ, আৰু আমাকো পঢ়িবলৈ দিয়ে। এনেকুৱা আছিল মাৰ মানে একানপতীয়া চেষ্টা আমাক 5টাকে জীয়াই ৰখা। কমচে কম মানুহ হৈ সিহঁতে মানে ভাত এমুঠি খাই জীয়াই থাকক পৃথিৱীত, কাৰণ মায়ে ভাত নোখোৱাকৈ বহুত দিন কটাবলগীয়া হৈছে। তেনেকুৱা এটা তেওঁৰ চিন্তা চৰ্চা আছিলে, আৰু সেইফালৰ পৰা ভাবোঁ মায়ে আদৰ্শনীয়। আৰু সেইকাৰণেই মই ভাবোঁ যে মেছেজটো এয়াই হওক, মাৰ যেনেকুৱা কৰ্মৰাজি আছিল বা যেনেকুৱা ধৰণে মা চলিছিল,
এনেকুৱাকৈ যদি আমি কমচে কম তেওঁৰ সন্তানসকলে যদি আমি চলিব পাৰোঁ, নিশ্চয় আমাৰো জীৱন তেখেতৰ নিচিনাকৈ সুখময় হ'ব চাগে। তেখেতে সুখতে মৃত্যুবৰণ কৰিছে মই ভাবোঁ। কাৰণ আমি একেবাৰে দৰিদ্ৰতাৰ পৰা আহি যেনেকৈ আমি 5টা ভাই ভনীয়ে ভাত খাবলৈ পোৱা হ'লোঁ বা চলিবলৈ পৰা হ'লোঁ, তেখেতৰ কাৰণে এইটো এটা বৰ আনন্দৰ কথা, সুখৰ কথা আছিলে। গতিকে মায়ে সুখ অনুভৱ কৰিয়েই মই স্বৰ্গলৈ যোৱা বুলি উপলব্ধি কৰোঁ। ঠিকে আছে, বহুত বহুত ধন্যবাদ বাইদেউ। আপুনি যাতে এনেকৈ ইমান ধুনীয়া এটা আকৰ্ষণীয় পদক্ষেপ এটা লৈছে, আপুনি আপোনাৰ মাৰ কাৰণে কৰিছে, সঁচাকৈ তুলনীয়। আপোনাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। থেংক ইউ।